এই মুহূৰ্তত দিব লৈছো এক জৰুৰী খবৰ ঘোষণা কৰা হল স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ দিন অহা 7 আগষ্টত অনুষ্ঠিত হ'ব স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষা হবিক জনাই আছে ঘোষণা কৰা হল স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ দিন এই মুহূৰ্তৰ ডাঙৰ খবৰ অনুষ্ঠিত হ'ব চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষা 17খন জিলাত অনুষ্ঠিত হ'ব স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা দিনৰ 2:30 পৰা বিয়লি 4 বজালৈকে অনুষ্ঠিত হ'ব লিখিত পৰীক্ষা অহা 7 আগষ্টত অনুষ্ঠিত হ'ব এই পৰীক্ষা পূৰ্বে 19 জুনত অনুষ্ঠিত হোৱাৰ কথা আছিল লিখিত পৰীক্ষা কিন্তু বান পৰিস্থিতিৰ বাবে স্থগিত ৰখা হৈছিল লিখিত পৰীক্ষা আৰু পিছুৱাই দিয়া হৈছিল পৰীক্ষাৰ দিন আৰু কিছু সময় পূৰ্বে এই ঘোষণা কৰা হৈছে যে অহা 7 আগষ্টত দিনৰ 2:30 পৰা 4 বজালৈকে অনুষ্ঠিত হ'ব স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষা এই মুহূৰ্তৰ ডাঙৰ খবৰ জনাই আছো টাইমেটৰ দৰ্শকক ঘোষণা কৰা হৈছে স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ দিন অহা 7 আগষ্টত অনুষ্ঠিত হ'ব লিখিত পৰীক্ষা আমি ইতিমধ্যে উল্লেখ কৰিছো দিনৰ 2:30 পৰা বিয়লি 4 বজালৈকে অনুষ্ঠিত হ'ব এই পৰীক্ষাৰ বান পৰিস্থিতিৰ বাবে পৰীক্ষা স্থগিত ৰখা হৈছিল আৰু আজি নতুন তাৰিখ ঘোষণা কৰা হৈছে যে অহা 7 আগষ্টত অনুষ্ঠিত হ'ব লিখিত পৰীক্ষা স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষা অহা 7 আগষ্টত অনুষ্ঠিত হ'ব আৰু এই মুহূৰ্তত মানে যাব বিচাৰিছো মোৰ সৈতে আছে সতীৰ্থ সাংবাদিক শ্ৰীপৰ্ণা গোস্বামী হয় শ্ৰীপৰ্ণা হয় চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে যিসমূহ পৰীক্ষা হোৱাৰ কথা আছিল ইয়াৰ পূৰ্বে কিন্তু বানপানীৰ বাবে পিছুৱাই দিয়া হৈছিল সমগ্ৰ অসমতে বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ বাবে পিছুৱাই দিয়া হৈছিল আৰু তাৰ পিছত যেতিয়া নতুন তাৰিখ দিয়া হৈছে আৰু তাৰ জাননীখন বৰ্তমান মোৰ সৈতে আছে মই পুনে সেই জাননীখন দেখুৱাবলৈ এই মুহূৰ্তত চেষ্টা কৰিম একেবাৰে ওপৰত আপুনি দেখিব গভৰ্ণমেণ্ট অফ আসামৰ তৰফৰ পৰা আহিছে এখন জাননী অফিচ অফ দ্য ডিৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আসামে দিয়া এখন জাননী হয় আৰু জাননীখনৰ যদি একেবাৰে তললৈ আমি মাছ ভাগলৈ আহোঁ তেন্তে আপুনি ইয়াতে দেখিব ইয়াত সেই সমগ্ৰ সাবজেক্টটো অৰ্থাৎ লিখা আছে যে কি কাৰণত এই পৰীক্ষা পিছুৱাই দিয়া হৈছিল কেতিয়া হোৱাৰ কথা আছিল আৰু কেতিয়া হ'বলৈ গৈ আছে মই এইখিনি পুনে পঢ়ি দিবলৈ এই মুহূৰ্তত চেষ্টা কৰিম আৰম্ভণিতে লিখিছে স্যাৰ ম্যাডাম উইথ ৰেফাৰেন্স টু দি সাবজেক্ট cited above I am directed to inform you that the written examination for grade 4 posts under different directorates of medical education and research department and health and family welfare department government of Assam which was scheduled to be held on 19/6/2022 অৰ্থাৎ 19/6/2022 চনত অনুষ্ঠিত হোৱাৰ কথা আছিল যি পৰীক্ষা but postponed due to the flood situation of Assam is now scheduled to be held in 7/8/2022 অৰ্থাৎ 7 তাৰিখে অনুষ্ঠিত হ'ব এই পৰীক্ষা সানডে যেটো দেওবাৰ পৰিব দেওবাৰৰ দিনটোতে এই পৰীক্ষাটো অনুষ্ঠিত হ'ব from 2:30 PM অৰ্থাৎ দুপৰীয়া 2:30 বজাৰ পৰা আৰম্ভ হ'ব এই পৰীক্ষাটো আৰু পৰীক্ষা চলিব to 4 PM in 17 district of Assam অৰ্থাৎ অসমৰ 17খন ডিস্ট্ৰিক্টত এই পৰীক্ষা অনুষ্ঠিত কৰা হ'ব এই পৰীক্ষা 7 তাৰিখে হ'ব আৰু দুপৰীয়া 2:30 বজাৰ পৰা 4 বজালৈকে অনুষ্ঠিত হ'ব 17খন ডিস্ট্ৰিক্টত আৰু সেইভাবে যি পৰীক্ষাসমূহ পিছুৱাই দিয়া হৈছে মই পুনৰবাৰ জনাইছো মেডিকেল এডুকেশ্যন এণ্ড ৰিসাৰ্চ ডিপাৰ্টমেণ্ট হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট অফ গভৰ্ণমেণ্ট অফ আসাম যি পৰীক্ষা আগতে হোৱাৰ কথা আছিল বানপানীৰ কাৰণে পিছুৱাই দিছিল এতিয়া সম্পূৰ্ণ জাননী আহি পাইছে যে পুৰণা 19 তাৰিখ নহয় এতিয়া এয়া অনুষ্ঠিত হ'ব 7/8/2022 অৰ্থাৎ দেওবাৰৰ দিনটোত 2:30 বজাৰ পৰা 4 বজালৈকে 17খন ডিস্ট্ৰিক্টত যিসকলে পৰীক্ষা দিব পৰা নাছিলে কাৰণ পিছুৱাই দিয়া হৈছিলে পোষ্টপন কৰা হৈছিলে পৰীক্ষা সেই সকলৰ বাবে এই মুহূৰ্তত এয়া এক বৃহৎ খবৰ যে এতিয়া এয়া 7 তাৰিখে অনুষ্ঠিত কৰা হ'ব আৰু 2:30 বজাৰ পৰা এই পৰীক্ষা অনুষ্ঠিত হ'ব চতুৰ্থ বৰ্গৰ এই চাকৰিৰ বাবে হয় নিশ্চয়কৈ এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো শ্ৰীপৰ্ণা টাইমেটৰ দৰ্শকক জনাইছো ঘোষণা কৰা হৈছে স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ দিন অহা 7 আগষ্টত অনুষ্ঠিত হ'ব এই পৰীক্ষা 17খনকৈ জিলাত অনুষ্ঠিত হ'ব চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষা দিনৰ 2:30 পৰা বিয়লি 4 বজালৈকে অনুষ্ঠিত হ'ব এই চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষা 7 আগষ্টত দেওবাৰ পৰিছে 17খন জিলাত অনুষ্ঠিত হ'ব স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষা